এই বছৰৰ মোৰ প্ৰথম লেখা। নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম কল্পনাৰ শব্দৰে। সূৰ্য হেনো নামি আহে এই নদীয়েদি, আশাবাদী অৰুণে কি দিয়ে আপোনাক? মোক দিয়ে অপূৰ্ব সৃষ্টিশীলতাৰ সুকীয়া সম্ভাদ। ঠিকনা স্থায়ী এটি নৱ প্ৰভাত। নীৰৱতাই বিচাৰে এটি জোনাকী স্নিগ্ধ নিশাত তোমাৰ উপস্থিতি কেৱল অন্তৰ আত্মাত। তথাপি আপুনি মোৰ অবিৰত তৃষাত সেই নদী মোৰ নিজস্বতা এটি সপোন সহজতাৰ। জনমতেই জন্ম হোৱা মোৰ আজন্মৰ সংগ্ৰাম সেই সাতুৰঙী কিৰণ অজস্ৰ আশাবাদৰ শেষ মোৰ ভাষা মাতৃ ভূমি মোৰ সেই শেষ আশা বহু যুদ্ধাক্ষৰ শেষ মোৰ দেশ শান্তি পিয়াৰ সফল প্ৰৱেশ হে মোৰ চিৰপূজ্য ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। তোমাৰ বাবেই আমি উজ্জীৱিত নৱ আশাৰ এটি প্ৰভাতৰ বাবে আমি অপেক্ষাৰত। মোৰ আজন্মৰ প্ৰিয়তাক কৈ দিবা তেওঁৰ বাবে থকা মোৰ সেই মৰম আকুলতা আৰু নাই। তথাপি এসাগৰ প্ৰেৰণা দিয়ে মোক তেওঁৰ প্ৰকৃত মানৱতাবাদী সত্ৰাই। মানৱতাও এটি আদৰ্শ ইমাথো বৈ যায় প্ৰতিটো প্ৰজন্মলৈ বৈ যায় এটি ইতিবাচক আশাৰ চিকুণ বান্ধৈ বৈ যায়। আশাবাদী অৰুণে কি দিলে আপোনাক? মোক দিয়ে অপূৰ্ব সৃষ্টিশীলতাৰ সুকীয়া সম্ভাদ। যি সৃষ্টিশীলতা মোৰ বাবে জীৱন জীয়াব পৰা একক উৎস। নমস্কাৰ।